নমস্কাৰ, মই হেলেনা স্বৰ্গীয়াৰী। মই ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ, আজি আমাৰ বৰিষ্ঠৰ অঞ্চলত আমাৰ উৰ্খাগুৰা ছাৰ উপস্থিত থকাৰ লগতে NDBৰ নেতৃবৃন্দসকল উপস্থিত আছে, লগতে আৰু ইউপিপিএল দলৰ বিভিন্নজন বিষয়ববীয়া উপস্থিত আছে। সকলোলৈ মোৰ ফালৰ পৰা আৰু ৰাইজলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই ক'ব বিচাৰিছোঁ, ইউপিপিএল দলত মই কিয় যোগদান কৰিলোঁ। প্ৰথম কথাটো হৈছে, আজি গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে যে কোনোবা এটা দলত নহয় কোনোবা এজন মানুহে হয়তো যোগদান কৰে, কিন্তু এই যোগদান কৰাৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ BTC অঞ্চলত 17 বছৰ যিসকল ৰাজনৈতিকভাৱে শাসন কৰি গ'ল BPF চৰকাৰে, তেওঁলোকে শাসনকাল সময়ছোৱাত আমাৰ ৰাইজে যেনেকুৱা ধৰণৰ সুবিধা পাব লাগিছিল, সেই সুবিধাসমূহৰ পৰা কিছু ক্ষেত্ৰৰ পৰা মানে বঞ্চিত হৈছে। যিখিনি পাব লাগিছিল সেইখিনি পোৱা নাই। এতিয়া ক'ব গ'লে IOI ঘৰৰ প্ৰব্লেমেই হওক, লেট্ৰিনৰ প্ৰব্লেমেই হওক, জব কাৰ্ডৰ প্ৰব্লেমেই হওক, ৰেচন কাৰ্ডৰ প্ৰব্লেমেই হওক, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছে, যিবোৰৰ কাৰণে আজিৰ তাৰিখত ৰাইজসকলে আজি সকলোৱে জাগ্ৰত হৈ তেওঁলোকক চৰকাৰৰ হোৱাৰ পৰা বিৰত থৈ এইবাৰ ইউপিপিএল চৰকাৰ গঠন হোৱাটো বিচাৰিছে। কাৰণ সকলো ৰাইজে বিচাৰিছে যে পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ ঢৌত কেৱল মাত্ৰ মই বুলি নহয়, সকলো 40টা সমষ্টিৰ জাতি জনগোষ্ঠীয়ে, কেৱল মাত্ৰ বড়ো জনগোষ্ঠীয়ে নহয়, আদিবাসীয়ে হওক, নেপালীয়ে হওক, শৰণীয়া জনগোষ্ঠীয়ে হওক বা কোচ ৰাজবংশীয়ে হওক আৰু মাইনৰিটি তেওঁলোকৰ লোকসকলে হওক, সকলো ৰাইজে আজি বিচাৰিছে যে BTC অঞ্চলত আমাৰ যি দুৰ্নীতি হৈ আছিল, সেই দুৰ্নীতিৰ পৰা এইবোৰ দুৰ্নীতি মুক্ত কৰি এইবাৰ ইউপিপিএল চৰকাৰ নতুনকৈ গঠন কৰি যাতে সমগ্ৰ যি অঞ্চলত আমাৰ যি দুখৰ জৰ্জৰিত পৰিৱেশ হৈ আছিল সেইবোৰ আঁতৰাই নতুনকৈ গঠন কৰাৰ লগতে আমি যাতে সমাজক ভাল এটা বাৰ্তা আনিব পাৰোঁ যে আগন্তুক দিনত যি আমাৰ সমস্যা আছিল, সেই সমস্যাবোৰৰ পৰা বিৰত হৈ আমি কেনেধৰণে ৰাইজক লৈ আমি কি উদ্দেশ্য লৈছোঁ, সেই উদ্দেশ্যৰ জৰিয়তে যাতে আমি ৰাইজক ভালৰ দিশলৈ যাতে লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি যথোপযুক্ত চেষ্টা কৰি আছোঁ। আজি পুৰুষ কেৱল নহয়, আজি মহিলাসকলে আজি জাগ্ৰত হৈছে আৰু তাত আমি কোনো ধৰণৰ এনেকুৱা ফ'ৰ্চফুলি কৰা নাই যে আপোনালোকে আমাৰ দলত আহক বা আপোনালোকে হেৰি কৰক, তেনেকুৱা ধৰণৰ কোনো কথা আহি পৰা নাই। কিন্তু ৰাইজে আগন্তুক দিনত যি পাব লাগিছিল সেইটো নোপোৱাৰ কাৰণে আজিৰ তাৰিখত আজি সকলো ৰাইজে একত্ৰিত হৈ জাগ্ৰত হৈ ওলাই আহিছে আৰু সকলোৰে মুখত কেৱল মাত্ৰ ইউপিপিএল এইবাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চৰকাৰ হোৱাটো 100% নিশ্চিত।